পশ্চিমবংগৰ হিংসাত্মক ঘটনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে টিএমচিৰ সমৰ্থকসকলে বিজেপি কৰ্মী তথা সমৰ্থকসকলক ব্যাপক মাৰপিট কৰাৰ লগতে ঘৰ-বাৰী জ্বলাই দিয়াৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠানতো লুটপাট চলাই ভাঙি লণ্ডভণ্ড কৰে। আজি তৃণমূল কৰ্মীৰ আক্ৰমণত প্ৰাণৰ মায়াত কোচবিহাৰ জিলাৰ ফুলিমাৰী আৰু ৰামপুৰ অঞ্চলৰ একাংশ লোক নিজৰ প্ৰাণ ৰক্ষা কৰি অসমৰ শ্ৰীৰামপুৰত আহি উপস্থিত হয়। ঘটনাটা যে বিজেপি করছে এটি কেন্দ্র করে আমাদের উপরে এরকম একটা টর্চারিং হইতেছে, এরকম অত্যাচার অসহ্যর হইয়া তারপরে বাড়ি থেকে আমরা আসামে আশ্রয় নিয়ে আসি। ও বাচ্চা কতজনের বাড়িতে আছে, কতজনের পলাই আছে, শাখাই সুদূর বাড়িতে আছে আসামে। আচ্ছা, আপনাদের ঘরে তো ধমকাধমকি করতেছে হ্যাঁ, নিশ্চয়ই? পুরো 50-60 জন করে একবারে ঢোকে দিনের মধ্যে চেংরা ফানাগুলো যে ধমকি দিতেছে কি বলতেছে যে তোদের লোকগুলো কোথায় আছে বাড়ি ছেড়ে এখন ফোন করে বাড়িতে নিয়ে আয়, নাহলে কিন্তু বাড়ি ঘর চুরমার করে দিব, ওদেরকে যেন পাবো হেনে কিন্তু শেষ করে দিব, এরকম কথাই বলতেছে টিএমসির পার্টিরা। এখন আসাম সরকারের কাছে আমরা এটাই একটা সাহায্য চাই যে আমরা যে কোনো আমাদের একটা উপায় হইতে লাগে। আমাদের তো অন্য কোনো অপরাধ নাই, আমাদের অপরাধের মধ্যে আমরা বিজেপি করছি, এইটুকুই আমাদের অপরাধ। তাছাড়া তো জীবনে কোনো মানুষের কোনো 10 টাকা চাঁদাবাজিও করি নাই, মারপিটও করি নাই, কেঁচালও করি নাই, কারো সীমা নিয়েও গন্ডগোল করি নাই। আসামে এখন আমরা এটাই চাই যে আসাম থেকে যদি কালে পার্টির হিসাবে মানে দলগত হিসাবে যদি আমাদেরকে একটু সহায় করতো, আমরা যাতে বাঁচতে পারি, বাড়িতে ফিরা যাইতে পারি, এটাই একটা আশা আর কি আসামের। ইয়াৰ পিছতে গোহাইগাঁও মহকুমা প্ৰশাসনে প্ৰাণ ৰক্ষা কৰি পলাই অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি শ্ৰীৰামপুৰত মহাত্মা গান্ধী ৰাষ্ট্ৰভাষা এম.ই. স্কুলত শিবিৰ স্থাপন কৰি আশ্ৰয় দিয়ে। আনহাতে পুৱা 10 বজাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু বিজেপি মিত্ৰজোঁটৰ সমাজকৰ্মী সোমনাথ নাৰ্জাৰীৰ লগতে নেতাকৰ্মীসকলে পৰিস্থিতিৰ বুজ লৈ খাদ্য বিতৰণ কৰে। ভাগ্যজনক কথা, ভাৰত এটা এনেকুৱা ৰাষ্ট্ৰ যি ভাৰতক মানে ডেমক্ৰেটিক এটা নেশ্যন হিচাপে পৃথিৱীৰ মানে পৃথিৱীত যিমান নেশ্যন আছে সেই নেশ্যনবোৰে ভাৰতক ফ'ল' কৰি থাকে। আজি ভাৰতত থকা এটা ৰাইজৰ যি নতুন চৰকাৰ বনাবলৈ গৈ আছে তৃণমূল চৰকাৰ, তেওঁলোকে যে আজি পাব্লিকে তেওঁলোকক জিকাইছে, আকৌ পাব্লিকক তেওঁলোকে হাৰাশাস্তি দিছে, সেইটো দুৰ্ভাগ্যজনক কথা। আমাৰ চিন্তা এটা আছে, আমি ভাৰতত থাকিছোঁ নে কোন এটা ৰাষ্ট্ৰত থাকিছোঁ, আমাৰ সন্দেহ হৈ গৈছে। মই বিটিআৰ চৰকাৰৰ এজন EM হিচাপে এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ আৱাৰ বিটিআৰ গভৰ্ণমেণ্ট আৰু UPPL দল আমাৰ বৰ্তমান বিটিআৰটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আমি চলাই আছোঁ, চৰকাৰৰ এজন ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই বেংগল গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ এনেকুৱা কাণ্ডৰ পৰা দূৰত থাকক, কিয়নো আমি মানুহ হিচাপে আমাক জীয়াই থাকিবলৈ অধিকাৰটো দিয়ক, আমি ভাৰতীয় হিচাপে আমি যি প্ৰাপ্য সেই প্ৰাপ্যটো আমাক পাবলৈ দিয়ক। ৰাজনৈতিকভাৱে কোনে জিকিছে কোনে জিকা নাই সেইটো ডাঙৰ কথা নহয়, কোনোবা হাৰিব কোনোবা জিকিব, আমি সকলোকে শুভেচ্ছা দিব লাগে, কিন্তু শুভেচ্ছা নিদি তেওঁলোকে যিসকলক মানে হাৰাশাস্তি কৰিছে সেইটো মানে আমি সহ্য কৰিবলৈ অলপ টান পাইছোঁ। বিশেষকৈ টান পাইছোঁ মমতা দিদি কিমান দেশী মই নাজানো, কিন্তু আমাৰ ৰাজবংশী ভাইসকল, কোচ ভাইসকল আমাৰ বড়োবংশৰ এটা ব্ৰাঞ্চ, কিয়নো আমি বড়োবংশ, কোচসকল, বড়োসকল আমাৰ ভাৰতত ৭,০০০ বছৰ হ'ল আমি বসবাস কৰা। গোহাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, ৰিলাইভ নিউজ 24।